নিখিল বড়ো ছাত্ৰ সন্থাই 2009 চনৰ পৰা বিশেষভাৱে আমি সেই গান্ধী জয়ন্তীটো পালন কৰি আহিছোঁ আৰু আমি চেষ্টা কৰিছোঁ যে আমাৰ যিটো উঠি অহা প্ৰজন্ম এই উঠি অহা প্ৰজন্মক অহিংসাৰ পথেৰে কেনেকৈ আগবাঢ়ি আহিব লাগে যে সমাজখন যে আজি এটা হিংসাৰ গৰাহত আছে তাৰ পৰা আমি সমাজখন বাচাব লাগিব আৰু এটা ভাল এটা পৰিস্থিতিত আনিব লাগিব সেই কথাখিনি আমি চৰ্চা কৰি আছোঁ আজি যোৱা শতিকাত বিশেষভাৱে যদি চাবলৈ যায় পৃথিৱীৰ বিভিন্ন প্ৰান্তত যিটো হিংসাৰ জৰ্জৰিত পৰিৱেশ ইয়াত মানে মানৱ জাতিৰ বহুত ক্ষতি হ'ল প্ৰাকৃতিৰ বহুত ক্ষতি হ'ল জীৱ জন্তুৰ বহুত ক্ষতি হ'ল এই ক্ষতিখিনি আজি পূৰণ কৰিব লাগিলে আমি বিশেষভাৱে আমি কাম কৰিব লাগিব গতিকে প্ৰকৃতি এতিয়া আমাৰ কাৰণে এটা ডেঞ্জাৰ হৈ আহিছে কাৰণ প্ৰকৃতিক আমি যেনেকৈ ইচ্ছা তেনেকৈ ইচ্ছা কৰিলোঁ মানে ইউজ কৰিলোঁ এবিউজ কৰিলোঁ সেইকাৰণে আজি প্ৰকৃতি এটা আমাৰ কাৰণে এটা থ্ৰেট হৈ আহিছে আনপিনেদি আজি গছ গছনি যেনেকৈ আমাৰ ধ্বংস হৈ গ'ল প্ৰাকৃতিক ইম্বেলেঞ্চ হৈ গ'ল গ্ল'বেল ৱাৰ্মিঙৰ কথা আহিছে আনপিনেদি মানৱ জাতিটোৰ ক্ষেত্ৰতে যদি চাবলৈ যায় যোৱা শতিকাত কিছুমানে নিজৰ অধিকাৰ বিচাৰি কিছুমানে কোনোবাৰ অধিকাৰ কাঢ়ি নিব বিচাৰি যিবিলাক সংঘাত হৈছে সেই সংঘাতত হাজাৰ হাজাৰ লাখ লাখ লোক মানে মৰিব লগা হ'ল বহুত পংগু হ'ব লগা হ'ল ঘৰ বাৰী এৰি যাব লগা হ'ল এইবিলাক সকলোৰে যদি সমাধান আনিব লাগে ইয়াৰ একমাত্ৰ পথটোৱে হ'ল আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ যিটো অহিংসাৰ যিটো পথ তো সেইকাৰণে আজি আমি তেখেতক অকল শ্ৰদ্ধাঞ্জলি জনোৱাই নহয় আমি সকলো প্ৰতিজ্ঞাবদ্ধ হৈছোঁ যে অনাগত দিনত আমি পিচ আৰু গ্ৰীণ এটা ইউনিভাৰ্ছ আমি গঠন কৰাৰ কাৰণে এটা বিশ্ব এটা আমি গঢ়িব লাগিব য'ত নেকি শান্তি আৰু সেউজ হৈ থাকে সদায় সেউজীয়া হৈ থাকে সেইটো আমি আজি এটা প্ৰতিজ্ঞাবদ্ধ হৈছোঁ আৰু আজি আমি এটা আলোচনা চক্ৰ অনুষ্ঠিত কৰিছোঁ আমি ইয়াত বিষয়টো আমি লৈছোঁ যে আমি গছ গছনি আৰু পানীৰ পৰা আমাৰ বহুত শিকিব লাগে কাৰণ গছ গছনি আৰু পানীয়ে আমাক সদায় জীয়াই থকাৰ কাৰণে আমাক এটা যি লাগে সেইটো প্ৰয়োজনটো মানে সদায় প্ৰভাইড কৰিছে দিছে আমাক কিন্তু ইয়াৰ বিনিময়ত আমি কি দিছোঁ আমি পানীটো বিশুদ্ধ কৰি পেলাইছোঁ আমি প্ৰকৃতিটো ধ্বংস কৰি পেলাইছোঁ গতিকে আমি সকলো মিলি এটা প্ৰতিজ্ঞাবদ্ধ হৈছোঁ অনাগত দিনত আমাৰ প্ৰকৃতিটো আমি বাচাব লাগিব আৰু মানৱতাটো সজাই আমি বাচাই ৰাখিব লাগিব মানৱতা অবিহনে মানৱ জাতি জীয়াই থকাটো কেতিয়াও সম্ভৱ নহয় গতিকে আজি যদি কোনোবাই ভুল কৰিছে ক্ষমা বিচাৰিব লাগিব মহাত্মা গান্ধীয়ে কৈছে যে ক্ষমা বিচৰাটো সাহসীৰ কাম ক্ষমা বিচাৰিলে মানুহ সৰু নহয় মানুহ নিজৰ মানে যিটো মৰ্যাদা সেইটো আৰু অধিক মানে পাবলৈ সক্ষম হয় কিন্তু আজি আমাৰ মানুহবিলাক ভুলৰ পৰা ভুল কৰে কিন্তু ক্ষমা নিবিচাৰে আজি যিটো হাৰত আদি কৰাপশ্যন হৈ আছে মানে চৰকাৰী অফিচবিলাকত সেইটো এটা ডাঙৰ মানে আজি এটা সন্ত্ৰাসবাদীৰ এটা ৰূপ ধাৰণ কৰিছে আজি দুখীয়া দৰিদ্ৰ মানুহবিলাকে অফিচত যাব নোৱাৰে প্ৰাপ্য মানে যিখিনি উন্নয়নৰ পুঁজিবিলাক আজি সঠিকভাৱে ইমপ্লিমেণ্ট নহয় এই গোটেই কথাটো লৈ পেলাই আজি এটা আমূল পৰিৱৰ্তনৰ দৰকাৰ হৈছে আৰু পৰিৱৰ্তনটো কৰাৰ কাৰণে বৰ্তমান অসমৰ ভাৰতক নেতৃত্ব দি থকা চৰকাৰী নেতা আমোলাসকলে ইয়াৰ দায়িত্ব ল'ব লাগিব আৰু সামাজিক দল সংগঠনবিলাক চবেই মিলি পেলাই এই মানৱ জাতিটো এটা মানৱতাৰ আধাৰত সম্পূৰ্ণকৈ গঢ়াৰ কাৰণে যিবিলাক ভুল হৈছে সেইবিলাক শুধৰাৰ কাৰণে কাম কৰিবলৈ মই আহ্বান জনাইছোঁ 2009ৰ পৰা আমি কৰি আহিছোঁ কাৰণ 2008, 9, 10 এই তিনিটা বছৰত BTADত বহুত হিংসাত্মক এটা পৰিস্থিতি হৈছিলে আৰু নিখিল বড়ো ছাত্ৰ সন্থাই সেই সময়তে আমি ফিল কৰিছিলোঁ যে আমাক বেআইনী অস্ত্ৰ আৰু হিংসামুক্ত এটা সমাজ লাগে আমাৰ যিটো সমাজ ইয়াত যাতে কোনো বেআইনী অস্ত্ৰ থাকিব নোৱাৰে কোনো ধৰণৰ হিংসা থাকিব নোৱাৰে কোনো ধৰণৰ আজি অন্ধবিশ্বাস থাকিব নোৱাৰে আজি আপোনালোকে শেহতীয়াভাৱে দেখিছে অন্ধবিশ্বাসৰ কাৰণে কিমান মানুহ মৰিব লগা হৈছে ডাইনী হত্যা কিবা হত্যা সেইবিলাক আজিলৈকে প্ৰচলন হৈ আছে কিছুমান স্থানবিলাকত আৰু শেহতীয়াভাৱে কোকৰাঝাৰত ভুৱা কিছুমান কথাক লৈ পেলাই সোপা ধৰা কিবা কিবি পৰিস্থিতি আজিলৈকে হৈ আছে সেইবিলাকৰ পৰা মই আহ্বান কৰিছোঁ যে সমাজ ইয়াৰ পৰা যাতে দূৰত থাকে এনেকুৱা পৰিস্থিতিবিলাক আমাৰ সমাজক ক্ষতি কৰে আমি এতিয়াও মানে অন্ধবিশ্বাসত যাব নালাগে কোনো যাতে আইনক হাতত তুলি নলয় সেইটো মই সকলোকে আহ্বান জনাইছোঁ